ধন্যবাদ সকলকে। প্রথমে আন্তরিক ধন্যবাদ সকলকে আমার লগত সহযোগ করার বাবে। এটা বিশাল আন্দোলনত, এটা বিশাল প্ৰচেষ্টাত অসমৰ বিৰুদ্ধে আৰু দেখি ভাল লাগিছে যে অসমৰ যিটো জাতীয়তাবোধ এতিয়াও একেধৰণে জাগ্ৰত হৈ আছে সকলোৰে মাজত। এইখিনি কম এতিয়া কথা যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, কি আছে অকল অসম আছে। থেংক ইউ। আৰু বিভিন্ন ধৰণে আমি বিভিন্ন পৰিকল্পনাৰ গোটেই আন্দোলন কাৰ্যসূচীত আগুৱাই লৈ গৈ আছোঁ। তাৰ মাজত কিছুমান বিক্ষোভ হৈছে, কিছুমান ভাল লগা ঘটনা হৈছে। আমাৰ তিনিজনমান ল'ৰা অলৰেডি প্ৰাণ হেৰুৱাইছে। তেওঁ এজন দোষক বুলি তাৰ মিউজিচিয়ানো আছিলে, তেওঁ বোধকয় কালি প্ৰাণ হেৰুৱাইছে গুলীত। চ' সেইবিলাক ঘটনাৰ কাৰণে আচলতে আন্দোলনখন কৰা নাছিলোঁ আমি। আন্দোলনটো আমাৰ শান্তিপূৰ্ণ অহিংসা আন্দোলন আৰু আৰক্ষী প্ৰশাসনে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে গোটেই আন্দোলনটোত। আৰু আমি সন্দেহ কৰিছোঁ কিছুমান তৃতীয় পক্ষ আছে ইয়াৰ মাজত, যিসকলে